আজি ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিলোঁ। এয়া মই গা পা ধুই আহিছোঁ আৰু আজি হ'ল হোলী আৰু চাওঁ আপোনালোকক আজি কেনেকৈ মই মানে হেৰি দেখুৱাই থাকিব পাৰোঁ। গতিকে ব'লক এতিয়া মোৰ লগতে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই এয়া গা পা ধুই আহিছোঁ, এতিয়া যাওঁ মই গোঁসাই চাকি দিবলৈ। গোঁসাই ঘৰৰ চাকিগছ জ্বলাই লওঁ। আজি যিহেতু হোলী হয় গতিকে প্ৰভুক প্ৰথমতে চাকিগছ জ্বলাই ল'বই লাগিব। অৱশ্যে আনকালেও মই গা ধুই উঠি চাকিগছ প্ৰথমে দিয়েই লওঁ বাৰু। তাৰপিছতে আপোনালোকক আজি দিনটোত কি কি কৰিব পাৰোঁ আপোনালোকক অলপ অলপকৈ দেখুৱাই থাকিম। তেন্তে ব'লক। এয়া মই বন্তি গছ জ্বলাই ল'লোঁ। কৃষ্ণ ভিডিঅ' কৰিছোঁ দেই, আমি এয়া ৰং খেলিছোঁ দেই। আহিছোঁ দেই এয়া। হেপী হোলী। তুমিহে লোৱা নাই এবাৰ ধুনীয়াকে তুলি দিয়া। এতিয়াহে ভাল লাগিছে। কেনেকে ভয় কৰিছে চা, যেনিবা হোলী কেতিয়াও খেলিয়ে পোৱা নাই। আহকচোন আপুনি, ওলাই আহক আগে। বাকী জেগা দাদাই ঘূৰিব আহক, আমি নঘূৰো। আমিও ধুলো, আমি লেতেৰা পেটেকা হোলী খেলা নাই। আহক হোলী গা ধুয়ে খেলে, আহক। ডলি ক'লে গ'ল? ডলি ক'লে গ'ল? চব দৰ্জাখন গোটেই ফালৰ পৰা লগাইছে বাৰু, চাচোন বাৰু মানুহজনী। ৰাম মন্দিৰৰ পণ্ডিতটো কোনে চিঞৰিছে? ভিডিঅ' বাহানা, এইবোৰ চব বাহানা হোলী খেলিবলৈ বুলি। পঢ়িবলৈ হ'লে চাব, মুদিক চাই পঢ়ি থৈছে। আকৌ এতিয়া ফাগুৱা বুলি পঢ়ক। মই সেয়া মুদি খাব এয়া লোকৰ ঘৰ দুৱাৰমুখত ৰৈ আছো দেই। দুৱাৰ চোৱাৰ নুখুলে, ফোন কৰি মাতি আনিবলগীয়া হৈছে দুৱাৰ খুলিবলৈ। এয়া আকৌ পিছে এয়া সেইগৰাকী বৌৰ আকৌ চিনাকিয়ে ওলালে। এতিয়া চিনাকি মানে একদম মাকৰ ঘৰৰ ওচৰৰ, শহুৰেকৰ ঘৰৰ ওচৰৰ চিনাকি লৈ আছে। তোমাৰ হেৰিয়াৰ দোকান আছে নি? তোমাৰ চাগে বিয়া চিয়া খাবলৈ এওঁলোক গৈছে চাগে। আমাৰ
এইবাৰ আহি গ'লো এয়া দুপৰীয়াৰ খানালৈ একদম গা পা ধুই মেলি আজৰি হৈ আহিলোঁ এয়া বনাম এতিয়া হান্দি চিকেন তাৰ কাৰণে লৈছোঁ 3টা পিঁয়াজ এই চপাৰটোত দি পেলাই চপ কৰি ল'লোঁ তাৰপিছত মাংসখিনি আগতীয়াকৈ ধুই যেনিবা ৰেডি কৰি ৰাখিছিলোঁ তাতে পিঁয়াজ দি দিলোঁ তাৰপিছত এয়া মই অৱশ্যে এনেকৈ আদা নহৰু পেষ্ট মানে অলপমান সৰহ কৰিয়ে পিচি পেলাই মানে মিক্সিত পিচি ফ্ৰিজতে ভৰাই থৈ দিওঁ তাৰে এয়া দি দিলোঁ 2 চামুচ এয়া দিলোঁ 2 চামুচ এয়া দিলোঁ নিমখ আন্দাজমতে তাৰপিছত অৱশ্যে দৈও দিছিলোঁ দৈটো অনা মানে দেৰি কৰিলে ৰাতিপুৱাই পঠিয়াই দিলোঁ দৈ আনিবলৈ আজি দোকান বন্ধ বুলি ক'লে তথাপিতো অকণমান দেৰিকৈ দৈটো আনিলে তো মই মানে এইখিনি এবাৰ মানে মেৰিনেট কৰি থ'লোৱেই তাৰপিছত আকৌ পিছত দৈ আনি পেলাই আকৌ অলপ দেৰি পিছত মেৰিনেট কৰি থৈছিলোঁ অৱশ্যে দৈটো দিয়া দেৰি হ'ল এয়া দিছোঁ হালধি নাই প্ৰথমবাৰ বনাইছোঁ দেই ৰাইজ এয়া দিছোঁ জলকীয়া গুড়ি এয়া জালুকৰ গুড়ি যিহেতু চিকেন মছলা বা তেনেকুৱা ধৰণৰ জিৰা ধনিয়া এনেকুৱা এইবোৰ মছলা মই ব্যৱহাৰ নাই কৰা অকল পিঁয়াজ হালধি নিমখ তাৰপিছত আদা নহৰু পেষ্ট এয়া দিছোঁ কেঁচা জলকীয়া আৰু জালুক আৰু অকণমান গৰম মছলাহে শেষত মানে পাতিবৰ সময়ত দিম তাৰপিছত এয়া মিঠাতেল দিছোঁ 2 চামুচৰ জোখাৰে মিঠাতেল দিছোঁ দি পেলাই এইখিনি এতিয়া সানি থৈ দিম অলপ দেৰি অলপ দেৰি এনেকৈ সানি পেলাই ভালকৈ সানিছোঁ মানে যাতে আদা নহৰু পেষ্টৰ মানে আদা নহৰুৰ যিটো টেষ্ট সেইখিনি আৰু যি মিঠাতেল নিমখ যাতে মাংসবিলাকত ভালকৈ লাগি যায় যাতে পিছত মানে কাৰণ নাভাজোতো কাৰণ হান্দি চিকেনততো ভজা কথা নাথাকে আৰু ডাইৰেক্ট কাটিহে দিম আৰু গতিকে ভালকৈ সোমাই যাব লাগিব সেয়ে মানে সানোতে ভালকৈ সানিব লাগিব সেইকাৰণে অকণমান সময় লৈ সানিছোঁ বৰ পটককৈ মানে এনেই লৰাই চৰাই থৈ দিয়া নাই তাৰমানে এয়া হৈ গ'ল এতিয়া এইখিনি মই থৈ দিম অলপ দেৰিৰ কাৰণে তাৰপিছত এয়া দৈটো দিয়া দেৰি হ'ল সেয়া কৈছোঁৱেই দৈ ৰাতিপুৱা নানিলেগৈ অকণমান দেৰিকৈ আনিছে সেইকাৰণে দৈখিনি পতাৰ আৰু 20 মিনিটমান আগত মানে দৈখিনি আৰু সানি পেলাই আকৌ 20 মিনিটমান মানে ৰাখি দিলোঁ নহ'লে বাৰু পাতিব হৈছিলেই এনেই দৈখিনি সানি থৈ দিলোঁ ভালকৈ সানি আকৌ 20 মিনিটমান মই ৰাখি দিছোঁ ৰাখি দি পেলাই তাৰপিছতে 20 মিনিটৰ কাৰণে ৰেষ্টত দিলোঁ দি তাৰপিছত এতিয়া পাতি দিম আৰু এয়া পতাৰ আগত মই গৰম মছলা দি লৈছোঁ অকণমান গৰম মছলা দি দিছোঁ গৰম মছলা দি পেলাই অকণমান লৰাই চৰাই তাৰপিছতে মই এই হান্দিটোত পাতি দিম মানে মাটি বাচনটোত পাতি দিম এইটো মাটি বাচনটোত পাতি আটাৰে মানে ভালকৈ ঢাকনিখনৰ চাৰিওফালটো মেৰিয়াই দিছোঁ যাতে বতাহ ওলাব নোৱাৰে কিন্তু মোৰ মানে মাংস অলপ সৰহ হ'ল বাচনটো যিহেতু সৰু সেয়ে অকণমান ওলাই গ'ল তাৰপিছত এয়া
কচু আৰু কণবিলাহী মানে বইল কৰি ৰাখিছিলোঁ। এপোৱামান মাংসৰ ধৰক বাচনটো জোখৰে হয়, কাৰণ মছলা হয় দুই যাব। কিন্তু আমাৰ আধা কেজিমান মাংস কিন্তু হেৰি ঢাকনিখন সেইকাৰণে লুটিয়াই দিবলগীয়া হ'ল। ঢাকনিখন লুটিয়াই দিলোঁ, হৈ গ'ল আৰু এইখিনি মই আটাখিনি মানে লেয়াৰটো বাহিৰৰ যিটো লেয়াৰ দিছিলোঁ সেইটো আঁতৰাই লৈছোঁ। সেইটো আঁতৰাই লৈছোঁ এনেকৈ। কৰকৰীয়া হৈ যায়তো, অকণমান মানে টান হৈ যায় সেইকাৰণে। আৰু মই ঢাকনিখন লুটিয়াই দিলোঁ, যিহেতু বাচনটো সৰু আছিলে সেইটো কাৰণে মই ঢাকনিখন মানে পোনকৈ দিব নোৱাৰিলোঁ, উল্টা কৰি দিলোঁ। উল্টা কৰি দিয়াৰ কাৰণে অকণমান উঠুঙা যে ঢাকনিখন, সেইকাৰণে মাংসখিনি অকণমান যেনিবা গোটেইখিনি দিব পৰা গ'ল। আচলতে বাচনটো সৰুৱেই হ'ল। আৰু এয়া মোৰ মাংস হৈ গ'ল ৰেডি। মই কিন্তু প্ৰথম বনাইছোঁ দেই, আৰু মোৰ প্ৰচেছটো হৈছেনে আপোনালোকে কিন্তু পিছত জনাব। আৰু আজি থালিখন এয়া ৰেডি হৈ গ'ল। এয়া লৈছোঁ হান্দি চিকেন লৈছোঁ, অকণমান বেছি নাখাওঁ অৱশ্যে বাৰু মই। এয়া কচু, ভাত, এয়া দাইল, তাৰপৰা নেমু টেঙা জলকীয়া। খাই উঠি আপোনালোকক ক'ম দেই কেনেকুৱা হৈছিল। এইমাত্ৰ ভাত খাই উঠিলে জানে, আৰু খুব ধুনীয়া হৈছিলে হান্দি চিকেনটো। অৱশ্যে মই বাৰু প্ৰথম বনাইছোঁ, হয়তো মোতকৈ বেছি ভালকৈ আৰু কোনোবাই বনাব চাগে জানে। যদি জানে বা কেনেকৈ বনাইছিলে, মই বনোৱা প্ৰচেছটো শুদ্ধ হৈছেনে নাই কমেণ্টত জনাবচোন দেই। খুব ভাল হৈছিল খাবলৈ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। যদি দীঘলকৈ লৈ গৈ থাকোঁ তেতিয়াহ'লে একদম দীঘলীয়া হৈ যাব। তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ।